মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আমি বিনম্ৰ অনুৰোধ জনাওঁ যে অসমৰ অংগনবাড়ী কৰ্মীসকলৰ বহুতো BA পাছ, MA পাছ, DLED, ডিষ্ট্ৰিক্ট বেছ ৱৰ্কাৰ আদি যোগ্যতা আছে। এই কৰ্মীসকল 15 বছৰ পৰ্যন্ত অংগনবাড়ী কৰ্মী কৰি ৰাইজৰ সেৱা আগবঢ়াই আহিছে। গতিকে অন্য ৰাজ্যৰ দৰে আমাকো যোগ্যতা আৰু অভিজ্ঞতাৰ ভিত্তিত ছুপাৰভাইজাৰ পদলৈ পদোন্নতি কৰি দিয়ে যেন। সকলোকে প্ৰথমতে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিসকলে এই চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ আগতেই চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি থয়, কাৰণ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ নতুন নতুন খবৰসমূহ মই প্ৰতিদিনে দি থাকিব চেষ্টা কৰিম। ৰাজ্যৰ অংগনবাড়ী কেন্দ্ৰসমূহত কৰ্মৰত হৈ থকা কৰ্মী আৰু মিনি কৰ্মীসকলৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কাতৰ আহ্বান, উপযুক্ত অৰ্হতা থকা কৰ্মীসকলৰ কাতৰ আহ্বান যে অতি শীঘ্ৰে ছুপাৰভাইজাৰ পদলৈ উন্নীতকৰণৰ নিযুক্তি পত্ৰ দিব লাগে। অন্যান্য ৰাজ্যবিলাকত ইতিমধ্যে ছুপাৰভাইজাৰ পদলৈ উন্নীতকৰণৰ নিযুক্তি পত্ৰ প্ৰদান কৰি আছে, কিন্তু আমাৰ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সেয়েহে মুখ্যমন্ত্ৰী মহোদয়ক কাতৰ আহ্বান উপযুক্ত অৰ্হতা থকা এইসকল কৰ্মী মিনি কৰ্মীৰ যাতে অতি শীঘ্ৰে মাষ্টাৰ ডিগ্ৰী গ্ৰেজুৱেট থকা মিনি কৰ্মীসকলক ছুপাৰভাইজাৰ পদলৈ প্ৰমোশ্যনৰ ব্যৱস্থা কৰি দিয়ে। কাৰণ আমি সকলোৱে জানো আমাৰ ৰাজ্যখনত বৰ্তমান যিসকল কৰ্মী আৰু সহায়িকা আছে তেওঁলোকৰ শিক্ষাগত অৰ্হতা কিমান। কাৰোবাৰ যদি মেট্ৰিক, কাৰোবাৰ হায়াৰ ছেকেণ্ডেৰী, কাৰোবাৰ গ্ৰেজুৱেট আৰু কাৰোবাৰ DLED আছে। সেয়েহে ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাজ্য চৰকাৰৰ অধীনত অন্যান্য বিভাগসমূহত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকলক ৰাজ্য চৰকাৰে যদি অভিজ্ঞতাৰ ভিত্তিত প্ৰমোশ্যনৰ ব্যৱস্থা কৰিব পাৰিছে, তেতিয়াহ'লে অসম চৰকাৰে অংগনবাড়ী কৰ্মীসকলক কিয় অভিজ্ঞতাৰ ভিত্তিত প্ৰমোশ্যনৰ ব্যৱস্থা কৰি নিদিয়ে। সেয়েহে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী মহোদয়ে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি এই ভিডিঅ'টোৰ জৰিয়তে অনুৰোধ জনাইছোঁ। এইখিনিতে এটা বিশেষ অনুৰোধ, অংগনবাড়ী কৰ্মী সহায়িকাসকলক এই চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ হোৱাটছআপ নাম্বাৰ 8486894946 এই নাম্বাৰটোত অনলি হোৱাটছআপ কৰি আপোনালোকৰ দাবী, জ্বলন্ত সমস্যা, দৰমহাৰ ক্ষেত্ৰত কিবা আপত্তি থাকিলে মোলৈ পঠাব পাৰিব। পৰৱৰ্তী সময়ত মই ভিডিঅ'ৰ জৰিয়তে ৰাজ্য চৰকাৰক দৃষ্টিগোচৰ কৰিবৰ কাৰণে চেষ্টা কৰিম। সেয়েহে আপোনালোকৰ জ্বলন্ত সমস্যা বা কিবা দাবী থাকিলে মোলৈ আপোনালোকে পঠাব পাৰিব। ধন্যবাদ।